হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজি বোলো এটা বেগ চাওঁ। মোক এটা বেগৰ বহুত দৰকাৰ হৈছে, গতিকে এটা বেগ বিচাৰি গৈছোঁ। বিশেষকৈ অফিচৰ কাৰণে মোক বেগ এটা দৰকাৰ হৈছিল আৰু ইয়াততো ডাঙৰ ডাঙৰ বেগ আছে, গতিকে মই ভাবিছোঁ ইয়াৰ পৰা এটা বেগ এটা চিলেক্ট কৰোঁ। বৰ বেছি নাচাওঁ আৰু ডাঙৰ বেগ মানে ৱাটাৰ বটল হওক বা টিফিন এইবিলাক নিয়াৰ কাৰণে এটা অফিচৰ ডেইলি ৰুটিনৰ বেগ এটা চাইছোঁ আৰু ইয়াতে আছে। মই ভাবিছোঁ ইয়াৰ পৰা এটা বেগ এটা চিলেক্ট কৰি ল'ম আৰু এইটো বেগ ভাল লাগিছে আৰু এইটো বেগটো চাই ভাল লাগিছে আৰু ইয়াৰ প্ৰাইচটো চাইছোঁ আৰু এইটো 799, অলম'ষ্ট 800। তাৰ পৰা এনেকৈ চাওঁতে সৰু সৰু বেগ দেখিছোঁ, ভাল লাগিছে। বিয়া হওক বা ৰিচেপশ্যন বা এনেকুৱা পাৰ্টি ৱেত আজিকালি সৰু সৰু বেগবিলাকে ভাল লাগে এনেকৈ ল'বলৈ। আৰু এনেকৈ চাওঁতে এটা একদম টিকলু এটা বেগ এটা দেখা পাইছোঁ, তিনিমিনি বেগ এটা। আৰু আজিকালি দেখোন ডাঙৰ ডাঙৰ চেলিব্ৰিটিবিলাকে এনেকুৱা লাখ টকাৰে এনেকুৱা বেগ লয়। মোৰতো ইমান বাজেট নাই, ভাবিছোঁ এনেকুৱা এটা বেগে ইয়াৰ পৰাই লৈ লওঁ নে কি কয়। ভাল লাগিছে বাৰু এইটো বেগ। আৰু তাৰ পৰা আৰু সৰু সৰু এনেকুৱা বেগবিলাক চালোঁ। এনেকৈ চাই থাকিলে ল'বই মন যায়, কালেকশ্যনখিনি ভালেই আছে। আৰু এইটো ভাল লাগিলে, অৰেঞ্জ কালাৰ বেগটো। ত' এনেকৈ সৰু সৰু বাচ্ছাবিলাকৰো বেগ আছে। আজিকালি এনেকুৱা বাচ্ছাবিলাকৰ বেগো খুব আহে। আৰু এইটো চাওকচোন, আজিকালি এনেকুৱা ট্ৰেণ্ডত দেখা পোৱা যায় এনেকুৱা বেগ। চ' এনেকুৱা বেগো ভাল লাগে, কিন্তু মই যিহেতু অফিচৰ কাৰণে এইটো বেগেই চিলেক্ট কৰিছোঁ, কাৰণ মোক অফিচৰ কাৰণে বেগ এটা লাগে আৰু লাষ্টত মই এইটো বেগেই ল'লোঁ। চ' মই এইটো বেগটোৱে মোৰ পচন্দ হ'ল। চ' ভাবিলোঁ আপোনালোকক এই বেগটোকে দেখাওঁ, কেনেকুৱা লাগিছে বাৰু ক'বচোন আপোনালোকে।